हेलो ভিউৱাৰ্ছ মই সংগীতাই আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি মই লৈ আহিছো 38 সাইজ ব্লাউজৰ কটৰি কাটিং সিঙ্গল কটৰি হয় আৰু সহজতে ব্লাউজটো আপোনালোকে কাটি ৰেডি কৰিব পাৰিব এনেদৰে যদি কাগজৰ এটা ফৰ্মা আপোনালোকে ৰেডি কৰি ৰাখে যিকোনো সাইজৰ কাৰণে সাইজ অনুসৰি আপোনালোকে কাগজখন কাটি ল'ব এটো হল 38 সাইজ তাৰ নিয়মখিনি একেই থাকিব খালি ইয়াৰ সাইজবোৰ বদলি হ'ব বলক ভিডিঅ'টো আৰম্ভ কৰো তাৰ কাৰণে মই 14.5 ৰ এটা দাগ দি ললো এফালেও এটা 14.5 ৰ এটা দাগ দি দিলো দুইটা দাগকে মই এনেদৰে স্কেলৰ সহায়ত মিলাই দিলো আপোনালোকে বুজি পাব পৰাকৈ মই লাহে লাহে ভিডিঅ'টো বনাইছো তাৰ পাছত শোল্ডাৰৰ কাৰণে মই ললো 5.5 ত আপোনালোকে চাগে নম্বৰখিনি দেখিছে মই কত কত দাগ দিছো ইয়াৰ পৰা তললৈ এটা দাগ দিলো 6 ত এটো হল আৰ্ম হোল কৰি যাব কৰি গলে সহজতে বুজিব পাৰিব কিবা যদি বুজি নাপায় মোক কমেন্ট কৰি দিব তাৰ পাছতে চেষ্টৰ কাৰণে মই ইয়াৰ পৰা এটা দাগ দিলো 9.5 ত 9.5 ত এটা চেষ্টৰ কাৰণে দাগ দি দিলো আৰু 1.5 ইঞ্চি এটা মই এক্সট্ৰা লৈছো 1.5 ইঞ্চি নহয় 2 ইঞ্চি এটা মই এক্সট্ৰা লৈছো যেটো নেকি সিলাই মাৰ্জিনৰ কাৰণে ভিতৰ ফালে যে কাপোৰ থাকে তাৰ কাৰণে গোটেইকেইটা দাগকে মই এনেদৰে স্কেলৰ সহায়ত মিলাই দিলো এটো হল ফিটিংৰ জোখ সিলাইটো আৰু এটো হল এক্সট্ৰা মাৰ্জিনটো এতিয়া আহিলে ককালৰ ফাললৈ ককালটোৰ যি থাকে তাৰে 4 ভাগ কৰিও 4 ভাগৰ এটা ভাগ লব মই ললো 8 ত মোৰ আছিল 8 তাৰ পাছতে দিলো 1 ইঞ্চি যেটো আমাৰ টেকিংৰ কাৰণে ককালৰ ফালে লাগে 1 ইঞ্চি আৰু ইয়াত ললো 2 ইঞ্চি এক্সট্ৰা দুইটা দাগকে এনেদৰে মিলাই দিলো এটো আমাৰ হেখৰটো দাগ আৰু এটো আমাৰ ফিটিংৰ সিলাইটো ইয়াৰ পাছতে আমাক লাগিব ডিঙিৰ যেটো বহলটো তাৰ কাৰণে মই 2.5 ত এটা দাগ দিলো চাওকচোন নিশ্চয় ধৰিব পাৰিছে অকমান আন্ধাৰ আছে 2.5 ত এটা মই দাগ দি দিলো আৰু এইটো তললৈ আপোনালোকে পিঠিটো কিমান কটা পিন্ধে হেতুৰ ওপৰত ডিপেন্ড কৰে মই 9.5 ত দিলো কিন্তু ফিটিং আহোতে এটো 9 ত আহিব ডিপটো 3 ইঞ্চিৰ এটা বহলৰ দাগ দি দিলো এনেদৰে দাগটো মই মিলাই দিলো এনেকুৱা এটা স্কেলৰ সহায়ত আপোনালোকে যদি সহজে মিলাব পাৰে তাৰ পাছতে এটো আৰ্ম হোল আছিল আৰ্ম হোলৰ কাৰণে 1.5 ইঞ্চি এই যে চুকটোৰ পৰা 1.5 ইঞ্চি তলত ওপৰত এটা দাগ দি দিলো আৰু এইফালৰ কাৰণে এটো এনেদৰে স্কেলৰ সহায়ত ৰাউন্ড কৰি দিলো আপোনালোকে হাতৰ সহায়তো কৰিব পাৰে প্লেটৰ সহায়তো কৰিব পাৰে ৰাউন্ডটো যেনেকৈ কৰিব পাৰে এটা ধুনীয়াকৈ এটা ৰাউন্ড শেপ দি দিব ভিতৰ ফালে বেছি ভিতৰলৈ নভৰাব অকনমান গোল গোল কৰি নি ভিতৰ ফালে অকনমান ঘুৰাই এনেকৈ মিলাই দিব এটো হল পিঠি সাইডে আপোনালোকে পিঠি ফালে যিকোনো এটা ডিজাইন দিব পাৰে তাৰ পাছতে আৰ্ম হোলৰ কাৰণে এনেকৈ স্কেল পাত ৰাখিব স্কেল থাকিলে স্কেল হ'ব নহলে হাতৰ সহায়ত দি দিব এনেদৰে দাগ দি দিব খালি মন কৰিব যাতে এই লাইনটো এই ফিটিংৰ লাইনটোৰ পৰা অকনমান আগতে থাকে শেষ হয় মানে আৰু ফিটিংৰ লাইনটো ক্ৰছ কৰি যাতে না যায় এতিয়া লাগিব আমাক টেকিংৰ কাৰণে এটো ললো মই 4.5 ত এটা দাগ দিলো আৰু ওপৰৰ ফালেও 4.5 ত এটা মানে 4.5 ইঞ্চত এটা মই এনেদৰে দাগ এটা দি দিলো আৰু আমি যে এই ফাললৈ 1 ইঞ্চি এটা বহাই ৰাখিছিলো সেই 1 ইঞ্চিটো এতিয়া কামত আহিব দুইটা দাগকে মই এনেদৰে মিলাই ললো আৰু সেই যে 1 ইঞ্চিটো চাওক এই ফিটা পাতত যেটো নেকি লোহাৰ ডখৰ থাকে মানে এখন থাকে যে একনকৈ আধা ইঞ্চি হয় 5 আৰু ইফালে আধা ইঞ্চি 1 ইঞ্চিটো এফালে গুচি গল এই দুইটা দাগকে এনেদৰে ওপৰত মিলাই দিয়া হল এতিয়া আমাৰ ব্লাউজটো যেতিয়া সিলাই কৰিম সিলাই কৰোতে 1 ইঞ্চি কাপোৰটো ভিতৰ ফালে সোমাই যাব বুজিলে নহয় এতিয়া বেক সাইডৰ এখন ৰেডি হৈ গল মই এতিয়া কাটিং কৰি লম কাটিং কৰি হোৱাৰ পাছতে আমাৰ যিখন ফ্ৰন্টৰ পেপাৰ হেখন কাটিং কৰিব লাগিব এই দেখিলে নহয় ফ্ৰন্টৰ কাৰণে মই এখন পেপাৰ ললো এতিয়া আমি ফ্ৰন্টৰ পাৰ্টটো কাটিং কৰিম তাৰ কাৰণে মই 2.2 ইঞ্চত এনেদৰে দাগ কেটামান দি লৈছো এই দাগটা যাতে ষ্ট্ৰেট হয় হেতু কাৰণে মই এনেদৰে দি ললো আপোনালোকেও দি লব এটো হল কটৰিটো যাতে আমি আকৌ এক্সট্ৰা কাপোৰত বহাব না লাগে তাৰ কাৰণে এইকিটা স্কেলৰ সহায়ত এনেদৰে মিলাই দিব তেতিয়া আমাৰ কি হয় কটৰি যিটো পাৰ্ট হয় সেই পাৰ্টটো যাতে আকৌ আমি এক্সট্ৰা কাপোৰত বা কাগজত কাটিব না লাগে
এতিয়া যিখন আমাৰ ফ্ৰণ্টৰ বেক চাইডৰ যিখন পেপাৰ আছিলে পেপাৰটো সেই পেপাৰখন ধুনীয়াকৈ হুবহু যিদৰে মই কাটিছিলোঁ যেনেদৰে আছিলে সেই তেনেদৰে ইয়াতে বহাই দিব আৰু পেপাৰখনৰ ওপৰে ওপৰে যিদৰে মই স্কেল ৰাখি ৰাখি দাগ দিছোঁ এনেদৰে আপোনালোকেও দাগ কেইটামান দি ল'ব এইকণৰ পৰা অকণমান গুৰুত্ব দি চাব লাগিব এতিয়া আপোনালোকে চাওক এই ওপৰৰ যিটো দাগ আছিলে সেইটো বেক চাইডৰ শেষৰ দাগটো আৰু তলৰ দাগটো 1 ইঞ্চি মই বহাই লৈছিলোঁ ভিডিঅ'ত দেখাবলৈ পাহৰি গ'লোঁ এতিয়া মন কৰিব তলৰ দাগটোৰ পৰা 3.5 ইঞ্চি ওপৰত এটা দাগ দিব এনেদৰে আৰু এইফাললৈ দিব 2.5 ইঞ্চি ওপৰত 2.5ত এটা এনেদৰে দাগ দি দিব এইটো আমাৰ বেল্টৰ কাৰণে মই উলিওৱা হৈছে আপোনালোকে মই যিদৰে কৰিছোঁ তেনেদৰে কৰিব আৰু লাইনটো ষ্ট্ৰেট কৰিবৰ কাৰণে এনেদৰে স্কেলৰ সহায়ত পাৰি দিব মই আপোনালোকক এইটো বুজাই আছোঁ আপোনালোকে বুজিব পাৰিব আমাৰ যে বেল্টৰ পাৰ্টত অকণমান বেকাকৈ এটা থাকে ন দেখিছে নহয় নিশ্চয় এইটো এনেদৰে ইয়াতে মিলাই দিব এনেদৰে মিলাই দি এইটো এটা বেল্টৰ পাৰ্টৰ কাৰণে আমাৰ ৰেডি হৈ যাব এতিয়া আৰ্মহোললৈ যাব আৰ্মহোলৰ যিটো দাগ আছিলে তাৰ পৰা 0.5 ইঞ্চি তললৈ এটা দাগ দিব এইটো ফ্ৰণ্টৰ কাৰণে 0.5 ইঞ্চি তলত থাকে 0.5 ইঞ্চি তলত এটা দাগ দি এনেদৰে লাহে লাহে গোল কৰি দিব আৰু গোল কৰাৰ পিছতে ভিতৰৰ ফাললৈ যদি অকণমান লৈ যায় কোনো কথা নাই এইটো ইয়াত লগত মিলাই দিব এতিয়া ইয়াৰ পৰা 6 ইঞ্চি দূৰত এটা দাগ দিব আমি যে 2 ইঞ্চি যে বহাই লৈছিলোঁ সেইডোখৰ এতিয়ালৈকে কামত অহা নাই এতিয়া এইখনৰ পৰা ধৰি 6 ইঞ্চিত এটা দাগ দিব আৰু ওপৰৰ যিটো প্ৰথমৰ আৰ্মহোলটো তাৰ পৰা 2.5ত এটা এনেদৰে দাগ দি দিব আৰু এইফালৰ পৰা ওপৰত ফিতালৈ ৰাখিব 5.5ত এনেদৰে এটা দাগ দি দিব দেখিলে নহয় এইটো এনেদৰে দি দিয়াৰ পাছত এইটো হ'ল আমাৰ কটৰীৰ শ্বেপটো এতিয়া ইয়াতে দি দিয়া হ'ব লাহে লাহে ল'ব ওপৰৰ ফালৰ পৰা অলপ অলপকৈ প্ৰথমতে ডট ডট দি ল'ব ডট ডট দি ইটোৰ লগত সিটো দাগ মিলাব সিটোৰ লগত সিটো দাগ মিলাই এটা কটৰী ধুনীয়া শ্বেপ এটা দি দিব এতিয়া আমাৰ কামত আহিব এই যে 2 ইঞ্চি এটা এক্সট্ৰাকৈ লৈছিলোঁ এইডোখৰ মন কৰিব এই যে চিনটো তলৰ যিটো চিন আছিলে এই চিনটো এতিয়া এইফাললৈ দীঘল কৰি দিয়া হ'ব আপোনালোকে বুজি পাবৰ কাৰণে মই টুকুৰা টুকুৰকৈ কৰিছিলোঁ আৰু ওপৰত যে এইটো আধা দিছিলোঁ ওপৰলৈ এই ইঞ্চি দাগটো এইফাললৈ বহলাই দিব আৰু ইয়াৰ পৰা এই দাগটো অকণমান হেলনীয়া কৰি ইটোৰ লগত সিটো মিলাই দিব এনেদৰে দাগটো মিলাই হোৱাৰ পাছত এতিয়া আমাৰ আহিব ওপৰৰ ফালে চিলাই মাৰ্জিনৰ কাৰণে অকণমান দাগ বহাই দিব 0.5 ইঞ্চি মান হ'লেও হ'ব তাৰ পাছতে এই দুইটা দাগ এনেদৰে চুকটোৰ লগত মিলাই দিব এইটো আমাৰ চিলাই মাৰ্জিনৰ কাৰণে দাগটো বহোৱা হৈছে ইয়াৰ পৰা চিলাই মাৰ্জিনৰ কাৰণে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই অলপ হ'লেও বুজিব পাৰিছে আৰু যদিহে মোৰ চেনেলটো ভাল লাগিছে বা আগলৈও এনেকুৱা ভিডিঅ' পাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ পাছতে ইয়াৰ পৰা আহিব এইডোখৰ পৰা যিডোখৰত মই জুখিছোঁ এইকণৰ পৰা এইকণলৈকে ল'ব লৈ এডাল টেপডাল পেলাই ল'ব আৰু মুকুটাই দিব মুকুটাই দিয়াৰ পিছত ইয়াৰ যিটো হাফটো বাহিৰ হ'ব সেইডোখৰত এটা চিন দি দিব এনেদৰে মানে আধাটো কটৰীটোৰ আধা তাৰ পাছত এই সাইডৰ পৰা তললৈ আনিব তললৈ 0.5 ইঞ্চি তলত এটা দাগ দি দিব এনেদৰে তাৰ পাছত এই মাজৰ চেণ্টাৰটোৰ পৰা তলৰ 1.5 ইঞ্চি তলত এটা এনেকৈ দাগ দি দিব এতিয়া দাগকেইটা এনেদৰে মিলাই দিব 1.5 ইঞ্চি তললৈ সেইটো দাগ মিলালোঁ আৰু 0.5 ইঞ্চি যিটো লৈছিলোঁ তাৰ লগত এই দাগটো এনেদৰে মিলাই দিলোঁ আপোনালোকে এনেদৰে মই যিদৰে কৰিছোঁ এবাৰ কৰি চাবচোন কৰিলে নিশ্চয় বুজিব পাৰিব এইকেইটা দাগ এনেদৰে মিলাই দিব আৰু এইফাললৈ স্কেলডাল এনেকৈ ৰাখি ইয়াৰ লগত মিলাই দিব এইটো চুকৰ লগত এনেদৰে মিলাই দিব এইটো আমাৰ যিটো নেকি কটৰী পাৰ্টটো এই পাৰ্টটো আমাৰ ৰেডি হ'ব এতিয়া চাব এই চুকটোৰ পৰা 3 ইঞ্চিত এটা দাগ দিব এনেদৰে ফিটাডাল ৰাখিব 3 ইঞ্চি ওপৰলৈ যাব তাৰ ওপৰত এটা দাগ দিব আৰু এইটো এনেদৰে মিলাই দিব তেতিয়া আমাৰ কি হয় এইটো কটৰীৰ যিটো জোঙা অংশটো ইয়াৰ পৰা হয় তাৰ পাছতে এইফালে ল'ব 1 ইঞ্চি চাওক আঁচডালৰ এইফাললৈ বাওঁফাললৈ ল'ব 1 ইঞ্চি আৰু সোঁফাললৈ ল'ব 1 ইঞ্চি এইটো 38 সাইজ ব্লাউজৰ কাৰণে হ'ব 34 সাইজ ব্লাউজৰ কাৰণে যিকোনো সাইজৰ কাৰণে একেই ফৰ্মুলা হ'ব তাৰ পাছতে এইফালে এনেদৰে মিলাই দিব এইটো আমাৰ চিলাই এই যে দাগকেইটা বহিছে ইয়াত আমাৰ চিলাই বহিলে আমাৰ এইটো ভিতৰৰ ফালে হৈ এই কটৰীৰ যিটো পাৰ্টটো হয় এই পাৰ্টটো জোঙা নিচিনাকৈ বাহিৰ হৈ যাব এতিয়া হ'ল এইফালৰ পৰা টেপডাল ৰাখি ইয়াতে জুখিব কিমান ওলালে 11 ওলালে 11.5 ওলালে দেখিছে নহয় 11.5 মনত ৰাখি ল'ব আৰু এইফালৰ পৰা আমি কিমান লৈছিলোঁ 3.5 ইঞ্চি আমি লৈছিলোঁ হয়নে এইকেইটা দাগ আপোনালোকে দুইটা মনত ৰাখি ল'ব এতিয়া গোটেইকেইটা পাৰ্ট মই ধুনীয়াকৈ কাটিং কৰি ল'ম এনেদৰে মই কাটিং কৰি ল'লোঁ আপোনালোকো এনেদৰে কাটিং কৰিব ভিডিঅ'টো দীঘল নকৰোঁ বুলি মই স্পীডত অকণমান দেখাই দিছোঁ নিশ্চয় বুজিব পাৰিছে যদি কিবা বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি প্লিজ সুধিব
এতিয়া কাৰ পাৰ্টকেইটা মই এনেদৰে ৰাখি ল'ম। এতিয়া আমাক লাগিব বেল্টৰ পাৰ্টটো। বেল্টৰ পাৰ্টটোৰ কাৰণে এখন পেপাৰে ল'ব। আপোনালোকে মানে ধৰি লওক পেপাৰত কাটি আছেতো, সেইকাৰণে মই পেপাৰতে দেখাইছোঁ। পেপাৰখন ল'ব। পেপাৰখনত ইয়াৰ পৰা 11.5 যিটো আমাৰ দাগ আছিলে, মনত ৰাখিছিলে নহয় তলৰ দাগটো, 11.5 এনেদৰে এটা দাগ দি ল'ব। 11.5 আৰু ওপৰৰ ফালে এইটো লাইনটো চিধা হ'বৰ কাৰণে এটা দাগ দি ল'ব 11.5তে, যাতে লাইনটো চিধা হয়। তাৰপাছতে দিব 3.5 মানে 3.5 আমি এটা এনেকৈ পাইছিলোঁ যে 3.5 এনেদৰে দাগ দিব আৰু এইফালে দিব 2.5 যিটো নেকি আমি বেল্টৰ প্ৰথম পাৰ্টটো বনাওঁতে ইউজ কৰিছিলোঁ 2.5। এইটোহে অৰিজিনেল বেল্টৰ পাৰ্ট। ইটো কিন্তু আমি কটৰীটো উলিয়াবৰ কাৰণেহে বেল্টৰ পাৰ্টটো দি লৈছিলোঁ। এতিয়া এনেদৰে দাগকেইটা মিলাই দিব। এনেদৰে দাগকেইটা মিলাই দি অকণমান হেলনীয়া কৰি এই দাগটো দি দিব, যিটো নেকি আমাৰ বেল্টৰ পাৰ্টটোত যে থাকে সেই দাগটোকো এনেদৰে দি দিব। এতিয়া আমাৰ ফ্ৰণ্ট আৰু বেক গোটেইকেইটা পাৰ্ট কাটি উলিওৱা হৈ গ'ল। লাগে হাতৰ কাটিংটো কৰিব কাৰণে চিলভাৰ। এয়া চাওক বেক পাৰ্টটো হ'ল, বেল্টৰ পাৰ্টটো হ'ল, কটৰী পাৰ্টটো হ'ল আৰু যিটো নেকি ছাইডৰ পাৰ্ট সেইটো হৈ গ'ল। এতিয়া আমাক স্লিপটো কাটিং কৰিবৰ কাৰণে বেক ছাইডৰ যিখন পেপাৰ, সেই পেপাৰখনৰ পৰা এনেদৰে জুখিব। মই যিদৰে জুখিছোঁ চাওকচোন। এতিয়া এইটো যে যিটো দাগ পাইছিলোঁ সেই দাগটো মনত ৰাখিব আৰু 6 ইঞ্চিৰ ওপৰত মই এনেদৰে এটা দাগ দিছোঁ। 6 ইঞ্চি কিয় দিছোঁ? যাতে মোৰ হাতখনৰ দীঘলটো 6 ইঞ্চ হয়, সেইটো কাৰণে। যিটো হাতৰ আমাৰ দীঘল থাকে ন, 6 ইঞ্চ আছিলে, সেইটো কাৰণে 6 ইঞ্চিত মই এনেদৰে দাগ এটা দি ল'লোঁ। দিয়াৰ পাছতে এইখন পেপাৰখন হ'ল মুকুতাই থাকিব, ইফালে দীঘল হ'ব। মোৰ পেপাৰ নাছিলে কাৰণে মই এনেদৰে দেখালোঁ। আৰু হাতৰ যিটো ফালে হ'ল, হাতৰ ফালে হ'ল আপোনাৰ সদায় জইনৰ পাৰ্টটো থাকিব। এতিয়া যিটো পাৰ্ট লৈছোঁ সেই পাৰ্টটো জইন 6 ইঞ্চি দেখিছে নহয়, 6 ইঞ্চিৰ ওপৰত মই এনেদৰে দাগ দি দিছোঁ, যিটো এতিকি আমাৰ হাতৰ দীঘলটো হয়। আৰু এইফালৰ পৰা তেতিয়াও এটা কাম কৰিব, তলত 3 ইঞ্চি তলত এটা দাগ দিব। মই য'ৰ পৰা আৰম্ভ কৰিছোঁ তাতে দিব, 3 ইঞ্চি তললৈ এটা দাগ দিব। হাতৰ দীঘলটোৰ পৰা সদায় 3 ইঞ্চি তললৈ এনেকৈ এটা দাগ দিব। দাগ দি স্কেলৰ সহায়ত এনেদৰে মিলাই দিব। নিশ্চয় বুজিব পাৰিছে। যদি কিবা বুজাত অসুবিধা হৈছে প্লিজ মোক কমেণ্ট কৰিব, মই ভালদৰে এটা ভিডিঅ' বনাই আনি দিম। এতিয়া আমি আকৌ এবাৰ দেখাই দিছোঁ, এই যে আৰ্মহোলৰ যিটো ছাইড আছিলে বেক ছাইডৰ, এই বেক ছাইডৰ ফিটাডাল ৰাখিব, লাহে লাহেকৈ এনেকৈ জুখিব। জুখি পেলাই এইটো যিমান পাইছিলে সিমানটো নম্বৰটো মনত ৰাখি ল'ব। তাৰ পাছতে এই যে দীঘল 3 ইঞ্চিৰ কাৰণে এডাল আঁচ পাৰিছিলোঁ, এই আঁচডালত এই দাগটো এনেদৰে দি দিব। এইটো হ'ল আমাৰ হাতখনৰ মেইন ফৰ্মুলা। তাৰ পাছতে 2 ইঞ্চি ভিতৰত দিব, যিটো নেকি আমি চিলাই মাৰ্জিনৰ কাৰণে 2 ইঞ্চি দাগ লৈছিলোঁ। আৰু এইটো হ'ল মহৰি। মহৰিটো আমাক মোৰ আছিলে 11ৰ কাৰণে মই দিলোঁ 5.5 এটা দাগ এনেদৰে 5.5 এটা দাগ দি দিলোঁ। আৰু 2 ইঞ্চিটো যিটো নেকি এক্সট্ৰা কাপোৰ ভিতৰলৈ সোমাই থাকে, সেইকাৰণে 2 ইঞ্চি যিটো আমি চবতে লৈ আহিছোঁ এনেদৰে ল'লোঁ। তাৰ পাছত ইয়াৰ পৰা অকণমান হেলনীয়া কৰিব, ওপৰৰ ফালৰ পৰা হেলনীয়া কৰি প্ৰথমৰ দাগটোৰ লগত মিলাই দিব। এইটো হ'ল হাত কাটিং কৰাৰ একদম সহজ উপায়। এনেদৰে আনিব, অকণমান হেলনীয়া কৰিব, কৰি প্ৰথমৰ দাগটোৰ লগত মিলাই দিব, ছেকেণ্ডৰটোত শেষ কৰিব। এতিয়া এনেদৰে ফিটিঙৰ দাগটো ফিটিঙৰ লগত মিলাব আৰু এক্সট্ৰা দাগটো এক্সট্ৰাৰ লগত মিলাই এইটো স্লিপ কাটিং আমাৰ হৈ গ'ল। দেখিলেনে কিমান সহজ? যদি আপোনালোকে কিবা বুজাত অকণমান অসুবিধা পাইছে তেনেহ'লে প্লিজ মোক কমেণ্ট কৰিব, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সহজভাৱে ভিডিঅ' বনাবলৈ মোক ক'ব। মই ধুনীয়াকৈ সহজকৈ আপোনালোকে বুজি পোৱাকৈ সকলো ধৰণৰ ভিডিঅ' লৈ আহিবলৈ মই ট্ৰাই কৰিম। যিদৰে আপোনালোকে যিকোনো ভিডিঅ' বিচাৰে, যেনেধৰণে ভিডিঅ' বিচাৰে, সকলোখিনি ভিডিঅ' মই আপোনালোকৰ আগলৈ প্ৰস্তুত কৰিবলৈ সাজু আছোঁ। এনেদৰে কাটিং কৰিব। মানি ল'ব পেপাৰখন কিন্তু ডাবল ফল্ডত ল'ব। মোৰ পেপাৰখন অভাৱ আছিলে কাৰণে মই তলৰ ফালে পেপাৰটো নেদেখালোঁ। আৰু এইফালৰ পৰা চাওক, ভিতৰৰ ফালৰ পৰা 1/2 ইঞ্চি তলত এটা দাগ দিব, 1/2 ইঞ্চি, যাতে অকণমান হেলনীয়া পাত এখিলাৰ দৰে কাটিব পাৰি। 1/2 ইঞ্চি তলত দাগ এটা দি আৰু এই দাগটো এনেদৰে কাটিং কৰি দিব। এইটো আমাৰ সদায় ব্লাউজৰ ফ্ৰণ্টৰ পাৰ্টটো হ'ব। চিলাওঁতে মনত ৰাখিব, এই পাৰ্টটো সদায় ফ্ৰণ্টৰ পাৰ্টটো হ'ব আৰু ইটো যিটো ফালে পাৰ্টটো কটা নাযায় সেই পাৰ্টটো সদায় বেক পাৰ্টটো হ'ব। ইয়াত দেখিলে নহয়, এইটো হ'ল আমাৰ স্লিভ কাটিঙৰ একদম সহজ উপায়। মোৰ পেপাৰখন অলপ অভাৱ আছিলে কাৰণে এনেদৰে হ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কিবা যদি অসুবিধা হয় প্লিজ মোক কমেণ্ট কৰি সুধিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।